Hello everyone, welcome back to my channel. আশা ৰাখিছো আপোনালোক সকলো ভালে আছে আৰু এতিয়া ৰাতিপুৱাৰ প্ৰায় 5টা বাজিছে আৰু মই ৰাতিপুৱাৰ 5টাৰ পৰা আজি ব্লগটো ষ্টাৰ্ট কৰিছো আৰু এয়া হৈছে আমাৰ ঘৰৰ বেক সাইড। আমাৰ ঘৰৰ বেক সাইডে এনেদৰে টি গাৰ্ডেন আছে। বহুত ভাল লাগে ৰাতিপুৱা শুই উঠি এনেদৰে চাবলৈ হেউজিয়া পৰিবেশ। মই পিছে ইমান জলদি নুঠো, আজিহে উঠিলো। মই 6টা মান বজাতহে উঠো। আজি যেহেতু বেটাহত স্কুলৰ পৰা পিকনিক যাব, গতিকে মই সোনকালে উঠিলো আৰু হিয়া চাওকচোন বাইপাছ ৰোডটো এই বাগানখনৰ কাষতে লাগি আছে। বেটাহতক টিফিন লৈ যাব কৈছে আৰু মই সেইভাবে চিকেন পোলাও বনাবলৈ লৈছো বেটাৰ কাৰণে আৰু লগতে যাতে ফ্ৰেণ্ডছৰ লগত শেয়াৰ কৰিব পাৰে তেনেকৈ অলপ বেছিকৈ বনাই দিছো আৰু তাৰ বাবে মই এনেদৰে এয়া প্লেটখন ৰেডি কৰি লৈছো। এই প্লেটখনতে এয়া পিয়াজ 3টা কাটি লৈছো, আদা নহৰু পেষ্ট অলপ বনাই লৈছো, কেইটামান লং ইলাচি লৈছো, কেইটামান কাজু কিশমিশ আৰু দুখিলা তেজপাত। পোলাও মই কুকাৰতে বনাম আৰু তাৰ বাবে মই এয়া কুকাৰতে ৰিফাইন তেল অলপ দি দিছো আৰু ৰিফাইন তেলখিনি যেতিয়া গৰম হৈ উঠিলে তাৰ পিছতে মই এয়া তেজপাত দুখিলা দি দিছো আৰু তাৰ পিছতে এয়া কাটি ৰখা পিয়াজখিনি দি দিছো। পোলাও বনাবলৈ সকলোৱে জানে, কিন্তু সকলোৱে বনোৱা পদ্ধতিবিলাক অলপ বেলেগ সেইকাৰণে ভাবিলো মোৰ পদ্ধতিটো আপোনালোকৰ লগত শেয়াৰ কৰোঁ আৰু এয়া আদা নহৰু পেষ্টখিনি মই দি দিছো। লং ইলাচি কেইটা দি দিছো। এতিয়া ইলাচি কেইটা মই অলপ ফালি দিছো যাতে ইয়াৰ পৰা স্মেলটো ওলায়। এতিয়া মই কাটি ৰখা 2টা পিয়াজ পাত আৰু 2টা কেপচিকাম দি দিছো। মটৰ, বিন, গাজৰ এইবিলাক থাকিলে আপোনালোকে দিব পাৰে পোলাওত, কিন্তু মোৰ ওচৰত আজি যেহেতু নাই গতিকে মই দিয়া নাই। প্ৰায় 2 মিনিট মান সময় এনেদৰে ভজাৰ পাছতে মই এতিয়া কাজু কিশমিশ কেইটা দি দিম। এয়া মই কাজু কিশমিশ কেইটা দি দিছো। এতিয়া আটাইখিনি ধুনীয়াকৈ মিক্স কৰি দিছো আৰু এতিয়া 1 চামুচ চেনি এড কৰিছো। চেনি নিদিলেও হয়, মই কালাৰৰ কাৰণে চেনি অলপ দি দিছো। 2 কাপ বাসমতি ৰাইচ 20 মিনিট মান সময়ৰ বাবে ভিজাই ৰাখিছিলো আৰু সেইখিনি এটা পাত্ৰত পানী যাব পৰাকৈ টুকি ৰাখিছিলো আৰু সেইখিনি মই এতিয়া এড কৰিছো। এতিয়া আটাইখিনি ধুনীয়াকৈ ভাজি আছো আৰু যিমানেই পোলাওখিনি ভাজিব সিমানেই খাবলৈ টেষ্টি হয় আৰু এনেকুৱাতে সোৱাদ অনুসৰি নিমখ দি দিব। মই নিমখ দিছিলো কিন্তু সেয়া ভিডিঅ' কৰা নহল। যিহেতু মই চিকেন পোলাও বনাম গতিকে মই বনলেছ চিকেন কেপিছমান 7 মিনিট মান সময়ৰ বাবে বইল কৰিছিলো আৰু সেইখিনি তাৰ পৰা উঠাই পিচ কেইটা মাজত দুফাল কৰি দিলো আৰু এইখিনি মই এতিয়া এড কৰিছো পোলাওখিনিত। এতিয়া আটাইখিনি ধুনীয়াকৈ মিক্স কৰি দিছো আৰু অলপ সময় এনেদৰে লৰাই ভাজি আছো আৰু ভাজি থাকোঁতে পোলাওখিনিৰ পৰা বহুত ধুনীয়া স্মেল আহিছে, একদম খাওঁ লাগি গৈছে। আৰু এতিয়া কুহুমীয়া পানী এড কৰিছো। আপোনালোকে সকলোৱে নিশ্চয় জানে যে পোলাও বনালে কিমানখিনি পানীৰ প্ৰয়োজন হয়। ভাত ৰান্ধোতে যিমানখিনি পানী দিওঁ তাতকৈ কম দিব লাগে পোলাও ৰান্ধোতে। এয়া দেখিছেই নহয় মই কিমানখিনি পানী দিছো। আটাইখিনি বস্তু পানীত ডুব গ'লেই হ'ল, এনেকৈ মই পানী দিছো আৰু আপোনালোকেও ইমানখিনিয়ে দিব, তেতিয়া পোলাওখিনি ভাল হয়। আৰু এতিয়া মই ওপৰতে 1 চামুচ জোখৰ মনোৰমা ঘি দি দিলো আৰু এতিয়া মই কুকাৰৰ ঢাকনিখন বন্ধ কৰি এটা চিটি আহিবলৈ দিলো আৰু এটা চিটি অহাৰ পাছত ঢাকনিখন খুলি আপোনালোকক দেখাইছো। চাওকচোন মোৰ পোলাওখিনি কিমান ধুনীয়া হৈছে। এয়া চিকেন পোলাওখিনি এনেদৰে হট কেছতে ভৰাই দিছো আৰু এয়া চিলি চিকেনো বনালো। চিলি চিকেনৰ ৰেচিপি নিদিলো আৰু টিফিনত এনেদৰে ভৰাই আপোনালোকৰ বাবে অলপকৈ ভিডিঅ' কৰি ৰাখিলো। বেটাক স্কুল পঠালো। আজি যেহেতু পিকনিক যাব গতিকে সোনকালে গৈছে। প্ৰথমতে স্কুল যাব, তাৰপিছত স্কুলৰ পৰা বাছত সিহঁতক লৈ যাব পিকনিক প্লেচলৈ। আৰু মই এতিয়া অলপ ড্ৰয়িং ৰুমতে বহিছো আৰু চাওকচোন আমাৰ ঘৰৰ আগফালৰ পৰিৱেশ। ৰাতিপুৱা সময়ত ৰ'দৰ কোমল পোহৰত কিমান যে ভাল লাগে নহয়নে? আৰু লগতে ফুলবিলাক চাইতো বহুতেই ভাল লাগে মনটো। আৰু এয়া হৈছে আমাৰ
অপৰাজিতা ফুলজোপা মই টাবতে ৰুইছিলোঁ আৰু ধুনীয়াকৈ ফুলিছে। ৰাতিপুৱা সময়ত চাবলৈ বহুতেই ভাল লাগে। মনটো যদি কিবা কাৰণত বেয়া লাগি থাকে, ফুল চালে মনটো পুনৰ সজীৱ হৈ উঠে, বহুত ভাল লাগে। এয়া হৈছে 9 o'clock ফুল। এইজোপা পিংক আৰু লগতে য়েল্লো দুটা মিক্স কৰি ৰুইছোঁ। কেনেকুৱা লাগিছে কমেণ্ট ছেকশ্যনত জনাবচোন আপোনালোকে। আৰু লগতে মাজে মাজে আছে এইবিলাক জাৰবেৰা ফুল। আমাৰ গাৰ্ডেনখনৰ মাজতে এনেদৰে ৰুই দিছোঁ। গোটেইখিনি যেতিয়া ফুলি উঠিব বহুত ভাল লাগিব, নহয়নে? আনফালে আমাৰ ডিক্সিয়া শুইয়ে আছে। এতিয়া দুপৰীয়াৰ সময় হ'ল আৰু মই এই বছৰটোত ৰবাব টেঙাৰ জুতি লোৱাই নাই, গতিকে ভাবিলোঁ আজি ৰবাব টেঙাৰ জুতি লৈ লওঁ। এতিয়া যিহেতু দুপৰীয়াৰ সময় হৈছে, এইফালে কলপাততে ৰবাব টেঙা মই ধুনীয়াকৈ কাটি মেলি ল'লোঁ আৰু নিমখো সানি ল'লোঁ। এতিয়া ডিক্সিয়া আৰু মই যিহেতু খাম, গতিকে তাইক জ্বলাটো দিব নোৱাৰোঁ, গতিকে তাইৰ কাৰণে বেলেগকৈ থৈ ল'ম। তাৰপিছত মই ভোট জলকীয়াকেইটা সানি ল'ম আৰু ধুনীয়াকৈ ৰবাব টেঙাৰ জুতি ল'ম। আৰু কলপাতত খোৱাৰ মজাই আচলতে বেলেগ ৰবাব টেঙা। আৰু এতিয়া আমি মাৰ্কজেকে ৰবাব টেঙাৰ জুতি লৈ লওঁ। আমাৰ ডিক্সাই ৰবাব টেঙা খাই বহুত ভাল পায়। তাই এনেদৰে ৰ'দতে জুলনাখনতে বহি বহি টেঙা খাইছে। ফ্ৰেণ্ডছ, আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰি দিছোঁ। আশা ৰাখিছোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই নিশ্চয় ভাল পালে। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ থাকিল। আৰু যিসকলে মোৰ চেনেলৰ ভিডিঅ' আজি প্ৰথমবাৰৰ বাবে চাইছে, তেখেতসকলে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। তেন্তে আজিলৈ আহিছোঁ, পুনৰ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে। বাই বাই।